কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিক অপমান কিয় কৰে? কেতিয়াবা কথাষাৰ বিবেচনা কৰি চাইছেনে? বহু সময়ত আমি নিজেও হয়তো কাৰোবাক অপমান কৰিছোঁ। কিন্তু কিয়? কাৰোবাক অপমান কৰিলে আমাৰ কি লাভ হয়? আনহাতে বহু সময়ত আকৌ আমি নিজেই অপমানিত হৈছোঁ। ভালদৰে চালে লক্ষ্য কৰিব যে সংসাৰৰ বহু সম্পৰ্কই কেৱল অপমানৰ ওপৰতে বৰ্তি থাকে। স্বামীয়ে স্ত্ৰীৰ ভুল ধৰি পদে পদে অপমান কৰিবলৈ যত্ন কৰে। কৰ্মস্থলত ওপৰৰ বিষয়াই তলৰ কৰ্মচাৰীক অপমান কৰি হেয় প্ৰতিপন্ন কৰে। অৰ্থাৎ যিজন বলৱান তেওঁ নিৰ্বলীজনক অপমান কৰে। যদি কাৰোবাৰ শক্তি থাকে তেতিয়া আমি অপমানৰ বিৰোধিতা কৰোঁ, আৰু যদি আমি দুৰ্বল হওঁ অপমান নীৰৱে সহ্য কৰি লওঁ। কিন্তু প্ৰশ্ন হয়, এজনে আনজনক অপমান কৰে কিয়? অপমানিত হ'লে এজন ব্যক্তিৰ আত্মবিশ্বাস ক্ৰমান্বয়ে কমি গৈ থাকে। তাৰে সুযোগ লৈয়ে শক্তিমানজনে দুৰ্বলীজনক অধিক শাসন কৰিবলৈ ধৰে আৰু নিজৰ শক্তি সিদ্ধ কৰে। দৰাচলতে অপমান কৰা ব্যক্তিজনে নিজৰ সামৰ্থ্যত সন্দিহান হোৱাৰ বাবেহে আন ব্যক্তিক অপমানিত কৰে। তেওঁ নিজৰ ওচৰে পাজৰে থকা সকলোকে নিজৰ প্ৰতিদ্বন্দ্বী জ্ঞান কৰি যুযুধান হৈ পৰে। সেয়া লাগিলে তেওঁৰ পত্নীয়েই নহওক কিয়। নিজৰ শক্তি আৰু ক্ষমতাত সন্দেহ থকা ব্যক্তিয়েহে আনক অপমানিত কৰে। সকলোকে প্ৰতিদ্বন্দ্বী বুলি নাভাবি শুভাকাংক্ষী বুলি ভাবিলেই আমি আনক অপমান কৰিব নালাগে। অৱশ্যে সেয়া সিমান সহজ নহয়। আপুনি মনত প্ৰচণ্ড আত্মবিশ্বাস গঢ়ি তুলিব পাৰিলেই কাৰোবাক অপমান কৰা অথবা কাৰোবাৰ দ্বাৰা অপমানিত হোৱাৰ ভয়ৰ পৰা শতযোজন আঁতৰত অৱস্থান কৰিব পাৰিব। ৰাধে ৰাধে।